কেৰালাৰ পৰা আহি থকা অৱস্থাত মৈৰাবাৰীৰ যুৱক নিৰুদ্দেশ। মৈৰাবাৰীৰ লেংৰিবাৰী গাঁৱৰ জয়নালুদ্দিন নামৰ যুৱকজন কৰ্মসূত্ৰে কেৰালালৈ গৈছিল। ঘৰলৈ উভতি আহোঁতেই নিৰুদ্দেশ হৈ যুৱকজন। 29 বছৰীয়া জয়নালুদ্দিন কেৰালাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা আৰ্না এক্সপ্ৰেছৰ পৰা নিৰুদ্দেশ হয়। জয়নালৰ পিতৃ মকবুল হুছেইনে জানিব দিয়া মতে 12507 নম্বৰৰ ট্ৰেইনখনেৰে কেৰালাৰ আলুৱাৰ পৰা নিজা ঘৰ মৈৰাবাৰীলৈ আহি থকাৰ সময়তেই পশ্চিমবংগৰ দুৰ্গাপুৰ ৰেল ষ্টেচনত এটা খাবলৈ যোৱাত ৰেলখন গুচি যায়। পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি জয়নালুদ্দিন হোজা প্ৰকৃতিৰ আৰু কোনো মোবাইল ফোনো ব্যৱহাৰ নকৰিছিল। যদিহে কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পায় তেন্তে 8133998351 নাইবা 6913802548 অথবা 60029579092 এই নম্বৰকেইটিত যোগাযোগ কৰি জনাবলৈ আহ্বান জনাইছে। কেৰালা আলুৱাৰ পৰা অহাৰ সময়ত ট্ৰেইনৰ পৰা নামি আমাৰ লগত দুজন আছিলে। এজন নামি যেতিয়া খাবৰ কাৰণে যায় তেতিয়া মানে আমাৰ মামাজন ট্ৰেইনৰ পৰা নামি খাবৰ গৈছিলে। যোৱাৰ পিছত দুৰ্গাপুৰ ষ্টেচনৰ পৰা নামি যেতিয়া খাবৰ কাৰণে যায় তেতিয়া ট্ৰেইনটো এৰি দিয়াৰ ব্যৱস্থা গৈ আছে। তাৰপিছত আমাৰ মামাজন আহি সেইখন ট্ৰেইন পোৱা নাই। যেতিয়া নাপায় তেতিয়া আৰু সেইজন মানুহ 18 তাৰিখৰ পৰা আজি 22 তাৰিখলৈ সেইজন মানুহৰ মানে কোনো খাই খবৰ নাই। একদম মানে বেঙা কলা নিচিনা মানুহ। যদি কোনো সদাশয় যদি আপোনালোকে যদি আগত কৰে আমাৰ লগত কণ্টেক্ট কৰিব। আমাৰ ফোন নম্বৰ দিয়া যাব। সেই ফোনত যোগাযোগ কৰি আমাক জনালে আমাৰ মামাজনক আনি পেলাই। কিমান তাৰিখে নামিছিলে ট্ৰেইনৰ পৰা? 20 তাৰিখ দিনৰ 9টা বজাত। ঠিক আছে। এতিয়া আমাৰ ভাগিনজন দুৰ্গাপুৰ ষ্টেচনত আহি এই ল'ৰাটো নামিছে। নামিতে দুটা মানুহ আহিছিল। এজন আগত গৈছে, পিছত সেইজন নামিছে। একলগ হোৱা নাই, ফট কৰি এজন উঠিছে আৰু এজন উঠা নাই। ইয়াৰ পৰা আমাৰ ভাগিনটো ৰৈ গ'ল। এতিয়া আমাৰ ভাগিনটো চিৰা মানুহ, বেঙা নিচিনা। যদি কোনোবা মানুহে আপোনালোকে পায় সেইটো ফোন নম্বৰ দেওয়া হ'ব। এই ফোন নম্বৰত ফোনটো কৰিলে আমাৰ ভাগিনটো আমি জয়নালুদ্দিন নাম। মৈৰাবাৰীৰ পৰা আজাহাৰ আলমৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ।